প্ৰথমে ক্ৰম খোলক আৰু নিজৰ ফেচবুক একাউণ্ট লগ ইন কৰক। তাৰ পাছত অকণমান সময় ৱেইট কৰক, নাও ক্লিক কৰি দিয়ক। তাৰপিছত এইবাৰ ক্ৰম চিলেক্ট কৰক, অকণমান ৱেইট কৰক। তাৰপিছত এইবিলাক কিবা কিবি আহিলে কাটি দিব, এইবিলাক কাটি দিব। তাৰপাছত ওপৰৰ সেই তিনিটা লাইনত ক্লিক কৰক। এইবাৰ তলৰ ফালে চাওক, আপুনি একাউণ্ট ছেটিংছত তাতে ক্লিক কৰক। অ'কে, হৈ গ'ল। এতিয়া আপুনি লেংগুৱেজত ক্লিক কৰক। এতিয়া ওপৰত আছে ন শ্ব' ফেচবুক ইন দিছ লেংগুৱেজ, তাতে ক্লিক কৰক। তাৰপাছত এতিয়া তলৰ ফালে চাব, আপুনি তামিল লেংগুৱেজ দেখা পাব। তামিল লেংগুৱেজত আপুনি ক্লিক কৰি দিব। আৰু মই বিচাৰি আছোঁ এইটো পালে, এইটো ক্লিক কৰি দিয়ক তামিলত, বাছ। এতিয়া অকণমান ওপৰত চাওক, তাতে আপোনাৰ কাটি দিয়ক এইবিলাক। বেক কৰক, অলপ বেক কৰক। বেক কৰি একদম প্ৰথম অপশ্যনত ক্লিক কৰক। তাৰপিছত নিজৰ নামটোত ক্লিক কৰক। তাৰপাছত ইয়াৰে উপাধিটো কাটি দিয়ক আপুনি, বেক স্পেচ মাৰি কাটি পেলাই তলত ব্লুখিনিত ক্লিক কৰি দিয়ক। আৰু এইবাৰ নিজৰ পাছৱৰ্ডটো দি দিয়ক, ফেচবুক ছেভ। এতিয়া এইবিলাক বেক কৰি দিয়ক। বেক কৰি নতুনকৈ আকৌ লগ ইন কৰক ফেচবুকত, ক্ৰমতে কৰিব। এইবিলাক কাটি দিব, বাছ হৈ গ'ল। আপুনি দেখিব এতিয়া আপোনাৰ কাম হৈছে অলৰেডি। চাই লওঁ, টাইটেলটো নোহোৱা হৈছে। এতিয়া আপুনি তলৰ ফালে চাওক, ইংলিছ অপশ্যনটো পাব, তাতে ক্লিক কৰি দিয়ক, বাছ হৈ গ'ল। এতিয়া ক্ৰম চিলেক্ট কৰক, বাছ কনচেপ্ট এইবিলাক কাটি দিয়ক, কাটি দিয়ক। বাছ এইবাৰ ওপৰ লাইনটোত চাওক, তিনিটা আছে, নামটো দেখিছে আপুনি, ছিংগল হৈ গৈছে। এইখিনিয়ে আৰু, বেছি নাই। ধন্যবাদ।